মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ সৈতে ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰস্তাৱনা বা সংবিধানখনৰ আদৰ্শ সম্পৰ্কে অকমান আলোচনা কৰিব বিচাৰিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভাৰতবৰ্ষৰ সংবিধানখনৰ আদৰ্শ লক্ষ্য সম্পৰ্কে জানিবলৈ হ'লে সংবিধানখনৰ প্ৰস্তাৱনাটি সম্পৰ্কে ভালধৰণে জানি থ'ব লাগিব। এতিয়া জানিবলগীয়া কথাটো হৈছে আদৰ্শ লক্ষ্য সম্পৰ্কে জানিবলৈ হ'লে সংবিধানখনৰ প্ৰস্তাৱনাটি সম্পৰ্কে ভালধৰণে জানি থ'ব লাগিব। এতিয়া জানিবলগীয়া কথাটো হৈছে প্ৰস্তাৱনা মানেনো কি? প্ৰস্তাৱনা মানে হৈছে সংবিধানখনৰ পাতনি। যেনেকৈ গ্ৰন্থ এখনৰ বা কিতাপ এখনৰ পাতনিতে বা আৰম্ভণিতে কিতাপখনৰ মূল বিষয়বস্তু সম্পৰ্কে উল্লেখ থাকে, ঠিক তেনেকৈ সংবিধানখনৰ প্ৰস্তাৱনাটিতো সংবিধানখনৰ মূল বিষয়বস্তু বা ইয়াৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য সম্পৰ্কে উল্লেখ আছে। বহুতে সংবিধানখনৰ প্ৰস্তাৱনাক সংবিধানখনৰ আত্মা, বিবেক, দুৱাৰদলি বা চাবিকাঠি বুলি অভিহিত কৰিছে। আমাৰ সংবিধানখনৰ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজতে নিহিত হৈ আছে ভাৰতবৰ্ষৰ সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ কৰা প্ৰস্তাৱনাটি নিহিত হৈ থকা প্ৰতিটো শব্দৰ মাজতে লুকাই আছে ভাৰতবৰ্ষৰ সংবিধানৰ আদৰ্শ আৰু দৰ্শন আৰু লক্ষ্য। আমাৰ ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাসকলেও প্ৰাচীন ভাৰতীয় সভ্যতা সংস্কৃতিক এই প্ৰস্তাৱনাটিৰ মাজেৰেই প্ৰতিফলিত কৰিবলৈ বিচাৰিছে। প্ৰস্তাৱনাটিত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।